এখন চক আজি এক্সিডেণ্ট হ'ল। এক্সিডেণ্ট মানে আমাৰ ঘৰৰ ওচৰতে মানে ট্ৰেক্টৰ টেচাছ বনাইছিলে, ধান চান মাৰি কৰি হৈ গ'ল। মাৰি কৰি হৈ যোৱাৰ পিছত মানে ঘৰলৈ গৈ আছিলে, দাঙিবলৈ 35টা মান লাগিব। তাৰ অৱস্থাত মানে নালাগে ৰাস্তাটো শিলগুটি আছিলে, এখন ময়ে দাঙিব গৈ থাকোঁতে মানে কি হ'ল, শিলগুটিত উপৰি পেনে সেইফালে খাই গ'ল। সোমাই পেনে এজন অলপ দুখ পাইছে, কাটিলে কি হয়, এইখনে কাটিলে নেকি? মানে ট্ৰেক্টৰখনৰ ছাইডত অলপ এইখনে কাটিলে ছেকেণ্ডে তাত মানে এইখনে কাটিলে হৈ আছিলে, অলপ ভৰিতে 4-7টা মান চিলাই পৰিছে, নহ'লে এই চেচুডালে কাটিলে। আৰু বিশেষ বাকীকেইজনে একো হোৱা নাই বাৰু, বাকীকেইজন জাপ মাৰি দিলে। এইখন চক, এইখন এতিয়া উঠোৱা হ'ব, উঠাব পৰা নাই এতিয়া, চকা টকা চব খুলি থৈ দিলে, খুলি এতিয়া উঠাব। ৰ'ব, চাই থাকক ভিডিঅ'টো, স্কিপ নকৰিব, সম্পূৰ্ণ চাই থাকিব। জুই লগাও, জুই লগাও। আমাৰ এই ক্ষীৰোদা গৈছে, জুই লগাই দিছে এখনতে, বলিপান মানুহ যেন এখনতে জুই দি দিলে হৈ যায়। এয়া উঠিলেই 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 জুই লগাও। এয়া উঠি গ'ল, উঠি গ'ল, উঠি গ'ল, উঠি গ'ল, বছ। এতিয়া এখন মানে ৰাস্তাটো সমানটো, ইফালৰ পৰা মানুহ আহিব পৰা নাই, গাড়ী ধৰক আহিব পৰা নাই, সোনকালে কামটো কৰিবলগীয়া হৈছেতো। ক্ষীৰোদাই কৈছে সোনকালে ছাইড কৰি দিবলৈ, মানে এইফালে এতিয়া ছাইড কৰিব, এইফালে টানিব। এতিয়া এই আপোনাইছে, চাই থাকক ভিডিঅ'টো, ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বনাই আছে, সোনকালে বনোৱা, ৰাস্তাত মানুহ ৰৈ আছে, পাৰ হ'ব লাগে এইফালে। এতিয়া মানে এইটো এক্সিডেণ্ট আপোনাৰ তৰাণী 3 নম্বৰত হ'ল। এতিয়া পোনাইছে, কষ্ট অলপ হৈছে আৰু ৰাইজৰ, হ'লেও যেন এক্সিডেণ্টটো কিন্তু ভয়ংকৰ আছিলে। ট্ৰেক্টৰখনৰ পিছফালে মানে 4-5টা মানুহ উঠি গৈছিলে, উঠি যোৱাৰ পিছত কি হ'ল, মানে ইফালে কিনালে এক্সিডেণ্ট ঘূৰি গ'লতো, ঘূৰি যোৱাৰ পিছত মানে এটা আকৌ সেই যিফালে পৰিলে সেইফালে জাপ মাৰি দিছিলে, সেইটো কাৰণে মানে সেইটোৱে ভৰিত কাটিছে, 7টামান চিলাই পৰিলে। বাকীকেইটাই এইফালে জাপ মাৰি দিলে, একো নহ'ল বাৰু। ট্ৰেইলাৰটো পোনাইছে মানে বৰ উস্তাদিটো আজিকালি ড্ৰাইভাৰবোৰ, মানে গাড়ী চাড়ী চলোৱা অলপ লাহে ধীৰে চলাব লাগে, শিলগুটি ৰাস্তা জানেই। প্ৰায় সম্পূৰ্ণ উঠি গ'ল বাৰু, এতিয়া খালি আজি চগত আৰু মৰণা মাৰিবলৈ আছিলে, আজি নহ'লগৈ পিছে, সুধিছিলোঁ আজিতো নহ'ব আৰু এইবিলাক, ক'তনো পাৰিব মাৰিব। ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। এতিয়া টেচাৰটোত এয়া জেক লগাইছে, মানে চকা দুটা খুলি পেলালেতো, চকা দুটা লগাবৰ কাৰণে এতিয়া যোজা চলাই থকা হৈছে। এই যাব এইফালে, ঐ চাবি এইফালে, ভালকৈ ভালকৈ এডাল বান্ধি দিয়াচোন, বান্ধি দিয়া, বাঁহ গছজোপাত বান্ধি দিয়া, তেতিয়া অলপ টান খাই ধৰি থাকিব এইফালে, পূৰা টানি টানি বান্ধি দিয়া, বছ বছ বছ। এইবাৰ অলপ টানি ধৰি ৰখা, অলপ দাঙিব ট্ৰেক্টৰখনে।
ডাঙৰ ডাঙৰ অলপ কষ্ট হ'ব মানে এই চকাকেইটা লগাওঁতে ঠিক আছে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব